Assalamu alaikum everyone. More another video lo apnalok soboke swagatam janaisu. Aji mo banabo laisu horu masor sorsorir eta recipe. Apnaloke horu mas khai kene pai mo comment ot janabo aru apnaloke horu masor sorsori tu keneke banai hetu mo comment kori nitshoy janabo. Tene hole ahoksun moi keneke horu masor sorsori banalu apnalokor logot share koru. Tene hole ahok recipe tu arambho koru. Moi ate কেৰাহী এটা গৰম কৰি তাতে 3 চামুচ মান মিঠাতেল এড কৰি দিছো তেলখিনি গৰম হৈ যোৱাৰ পিছত জিৰা 1 চামুচ দি দিছো জিৰাখিনি ৰং সোৱা হোৱাৰ পিছত মই এতে দি দিম 3টা মিহিকৈ কটা পিয়াজ আৰু লগতে দি দিছো 2টা কেঁচা জলকীয়া এখিনি মই অলপ টাইম লৰাই ভাজি থাকিম আৰু ইয়াতে মই এড কৰি দিম স্প্ৰিং অনিয়ন তো দিলে সোৱাদটো বহুতে বেছি ভাল আহে যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু এখিনিতে মই দি দিম 1 চামুচ থেতেলিয়াই লোৱা নহৰুৰ কেঁচা গণটো যোৱাৰ পিছত মই ইয়াতে মছলাখিনি এড কৰি দিম 1 চামুচ হালধি গুৰি 1 চামুচ নিমখ 1 চামুচ ধনিয়া গুৰি আৰু লগতে আধা চামুচ জিৰা গুৰি মছলা গটেখিনি অলপ টাইম ভজাৰ পিছত মই ইয়াতে পানী এড কৰি দিছো আধা কাপ মান যাতে মছলাখিনি জ্বলি না যায় এতিয়া পানীখিনি অলপ শুকোৱাৰ পিছত মই ইয়াতে মাছখিনি এড কৰি দিম মই ইয়াতে 200 গ্ৰাম মান মিক্স মাছ লৈছো আপোনালোকে যিকোনো হৰু মাছ লব পাৰে একে ধৰণে এটো ৰেচিপি বনাব পাৰিব এতিয়া মই মাছখিনি লাহে লাহে মিহলাই যাম নহলে মাছখিনি ভাগি যাব এতিয়া মাছখিনি মিহলোৱাৰ পিছত মই 2 মিনিট মান মাছখিনি এনে ভাজিম মই দি দিছো আধা চামুচ মান জলকীয়া গুৰি দিলে সোৱাদটো অলপ বেলেগ আহে আৰু মই খাই বহুতে বেছি ভাল পাও আৰু আপোনালোকে যদি বেছি জলকীয়া খাই ভাল নাপায় তেনে হলে শুকান জলকীয়াটো নিদিলেও কথা নাই এতিয়া 1.5 কাপ মান পানী এড কৰি দিছো আৰু পানীৰ লগত মাছখিনি মিহলাই এতিয়া মই ঢাকন নমৰাকৈ 5 মিনিট মান ৰান্ধিম আৰু যদি ঢাকন মাৰি দিয়ে মাছখিনি গলি যাব পাৰে গতিকে মই এনে ৰান্ধিছো আৰু ধনিয়া পাত এড কৰাৰ পিছত মই আৰু 5 মিনিট গেছৰ ফ্লেমটো একেবাৰে লট ৰাখি আৰু 5 মিনিট হ'ব দিছিলো এ চাওকচোন মোৰ পানীখিনি শুকাই গৈছে আপোনালোকে যদি জুলটো খাই ভাল পায় তেনে হলে জুলটো ৰাখি দিব আৰু মই এনেকৈ ভাল পাও কাৰণে মই জুলটো ৰখা নাই মই শুকানটোৱে বেছি ভাল পাও তেনে হলে মোক কমেন্টত জনাব মোৰ ৰেচিপিটো কেনে পালে আৰু যদি ভাল পাই থাকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়া হলে আজিৰ কাৰণে বিদায় লৈছো আশা কৰো আৰু এটা ভিডিও লৈ সোনকালে দেখা হ'ব